বাহে হলা কি খবৰ? ফাৰ্ষ্টতে মোক ঠেঙা দুখান অগিয়াই দেখ আৰু মোক মাফ কৰে দেখ, কাৰণ বহুদিন হ'ল মই ভিডিঅ' দিব পৰা নাই। মানে নতুন বছৰৰ 1 তাৰিখৰ দিনা খানা খাওঁতে মোৰ গোটাই পেট আহিলি বিহিলি হ'ল আৰু বাকীখিনি নকওঁ আৰু ভিডিঅ'খনত, নহ'লে গন্ধই পাবি। যিয়ে নহওক বাহে হলা দেৰি কৰি হ'লেও হেপী নিউ ইয়াৰ আৰু নতুন বছৰে শুভেচ্ছা জনাই লওঁ কথাখনকে। তো বাহে হলা কথাখানেতো দাসেই পাইছ, আমাৰ ওচৰতে চৌটাকিত গল্ডেন লেংগুৰ ফেষ্টিভেল হৈ আছে। তো মই ভাবি লওঁ অটেইখানি গাজি যায় আহোঁ, নতুন বছৰেৰ আৰম্ভণি গল্ডেন লেংগুৰ ফেষ্টিভেলৰ পাৰে। তো বাহে হলা যিমান পাৰিছ আশীৰ্বাদ কৰ। বঙাইগাঁৱৰ পাৰে চৌটাকি যাবাৰ কাৰণে ফাৰ্ষ্টত চালমাৰা যাব লাগিব, চালমাৰাৰ পাৰে তুলুঙীয়াৰ পাৰে দেওভাটি আৰু দেওভাটিৰ পাৰে চিগ ৰাস্তা গোৱালপাৰাৰ পাৰে কেল ফিনফিনা ৰাস্তা দিয়া যায় থাকিবি আৰু দেখাই পাবি। হাইগিটি লাইট দেখছানা বাহে হলা অতেই হৈ আছে গল্ডেন লেংগুৰ ফেষ্টিভেল। তো বঢ়িয়া কৰে আমি গাড়ীখানেলা পাৰ্কিং কৰিব আহিলোঁ আৰু হাইগো বাহেক দেখছা গাড়ীৰ পাছ কাটিৰ পাৰে আমাক পাৰ্কিঙৰ জাগাগো দুখে দিয়া আছে, ভুলভুলা কৰে টচগো জলেয়া চাহ বাহে হলা গাড়ী গোটাই কেৰা ভাবেক বাহে হলা কিমান মানুহ হৈছে তাহলে এতে। আৰু আমাৰ গাড়ীখানো গোটাই কিৰকিৰা কৰে লাইনত বঢ়িয়া কৰে থৈ লওঁ। মাথাত কালা টুপি, বাদামলী ৰঙেৰ জেকেট আৰু ফিলফিলা হেংকা মাছৰাই চুটাৰ পেন এখন পিন্ধিয়া চাপা ধৰিলং মই আউগীয়া ভিতৰত। সোমোৱাৰ লগে লগে কিবা মনটা ভাল লাগিয়া গেল, কিবা একটা নতুন বস্তু দেখা পাম বুলিয়া, কিবা খানিক জ্ঞান ল'ম বুলিয়া মই বঢ়িয়া কৰি আউগে যাবা ধৰিলং। গল্ডেন লেংগুৰ ফেষ্টিভেল 5 দিনৰ কাৰণে পাতা হৈছে। এই ফেষ্টিভেল 3 জানুৱাৰীৰ পাৰে 7 জানুৱাৰীলৈকে হ'ব। কাই এলাও চাবা অহা নাই তো আহিবা পাৰিছ বাহে হলা। দলংখানকে লাইট দিয়া সাজিয়া নতুন ৰূপ একটা তুলছে। তো বাহে হলা আৰু দেৰি কৰে লাভ নাই, মোৰ মন খানে নামানে। তো খানিক মই খৰ বিৰাই লওঁ আৰু সেইগিটি দেখছানা টিকেট কাউণ্টাৰ, অতে যায় আমি টিকেট কাটিবা লাগিব এইবাৰ। শাৰী কৰে লাইন বাই লাইন টিকেট কাউণ্টাৰ বানাই থৈছে। তে কাহৈ আহিয়া বেছি সময় চিৰাব নালাগে, নহ'লে 2টামান কাউণ্টাৰ হ'লে মানুহগিলাৰ কথা অনিচ্ছা লাগে। তো চেপেট কৰে মোৰ তো জোতাৰ বাজি নাই, তাও মুখে দিয়ে বাজি দি লওঁ আৰু মই টিকেট কাউণ্টাৰৰ আগত খাৰা হৈ লওঁ। বেছি নহয় বাহে হলা মাত্ৰ 100 টকা। ময়ো মানি বেকেৰ কেৰেপেটাৰ পাৰে 500 টকা এখন চকচকা নোট উলিয়াই দিলওঁ আৰু 2খন টিকেটেৰ কাৰণে আমাৰ দাদীক কৈলওঁ, বোলে দাদী 2খন টিকেট দেখ, সোনকালে সোমাবা লাগে, দেৰি নকৰং। আৰু দাদীও দেৰি নকৰা কৰে মোক টিকেট 2খন দিল আৰু 300 টকা ঘূৰিয়া দিল। এইটো বাহে হলা মোৰ হাতত এলা গল্ডেন লেংগুৰ ফেষ্টিভেলৰ টিকেট। তাহলে সমাং এলা আৰু দেৰি নকৰং। টিকেট কিলা দোৱাৰ লগে লগে আমাক হাকা হেংকে পিন্ধিয়া দিল হাততে। বাহে হলা দেখিয়ে ভাল লাগছে না খৰগিটি, দেখিয়ে বোধে মনত পৰছে পুৰাণী কথাগিলান। এই যিগো মই এলা ছায়া চং মানে এই খৰগিটি নাইবা এইগো পৰিবেশ, সেই পৰিবেশ গো আজিৰ দুনিয়াত নাইকে আৰু সেই পৰিবেশ গিলান গোটাই হাৰিয়া গেছে আজিৰ পৃথিৱীৰ পাৰে। কিন্তু এতে সেই পৰিবেশ গিলান আৰু আমাৰ চকুৰ আগত ফাঁচিয়া আনিল। এংকা লাগছে আজি যেনবা মই পুৰা 30 বছৰ পুৰাণী একটা জাগাতহে আছং। পুৰা একটা গাঁৱলীয়া পৰিবেশৰ মই গন্ধ ল'বাৰ কাৰণে জেপত হাত দুখান ভৰিয়া মই সময়া গিলং 2 হাঙাৰৰ মাজে দিয়া। সময়ে দেখা পাইলং এখন তাঁতেৰ শাল, যিগিলান তাঁতেৰ শাল আজিকালি চিনিবা নাইবা ভিডিঅ'তহে দেখা পোৱা যায়। আমাৰ এই কালৰ চাৱাগিলানো বোধহয় তাঁত গৰাবা নাজানেকে, খালি ফটো উঠিবা আৰু ভিডিঅ' কৰিবাহে তাঁতশালীৰ ওচৰত যায়, কিন্তু তাঁত কেংকে গৰাবা লাগে ওকে নাজানে। লাগিলে 500 টকা দিয়া চালানী মেখেলা কিনিম, তাও তাঁত গৰীয়া মেখেলা নিপিন্ধিম, কিন্তু তাও কষ্ট কৰিয়া মেখেলা গৰীয়া নিজে নিপিন্ধিম। এইফালে চামতে বাহে হলা পুৰা ভাল কৰে একটা থানেৰ ভাণ্ডাৰ বানাই থৈছে। আজিকালি এংকা ভাণ্ডাৰ দেখাই পোৱা নাযায়। আৰু এই যি গছা আমাৰ চোতালৰ থানশালী নাইবা গোহাঁইশালী ভাল কৰে সাজিয়া বানাই থৈছে। আৰু এই যি গছা হাইজিয়া পাছ কাটি দিয়া চখাঙাৰ দিয়া পেৰা দিছে আৰু ওপৰত খেৰ দিয়া পুৰা ঢাকিয়া থৈছে। এইগতেহে আচলতে গোৱালি। আৰু এই যি এইখিনি চাহ বাহে হলা হাঁচেৰ নাইবা চৰেৰ খোৱাৰ একো খেৰে দিয়া পানীয়া থৈছে এতে। আজিকালিৰ আমাৰ ঘৰগিলানৰ খোৱাৰটো কি চাবি, গোটাই টিং পাতেৰ মামৰে ধৰা বেৰা, সেইকাৰণে চৰাইগিলাৰ চেহেৰা গোটাই মামৰে লগা হেংকা। আৰু এই যি একটা কোণাত খেৰে পুজি বানিয়া থৈছে। মুঠতে বাহে হলা এতে আহিলে দেখা পাবি এখন ভাল লগা গাঁৱৰ পৰিবেশ, যিখান গাঁৱৰ পৰিবেশ আজিকালিৰ পৃথিৱীত নোহোৱা হোৱা ধৰছে। গাঁৱৰ যিগিলান আমাৰ বস্তু যিগিলান আজিকালিৰ পৃথিৱীত নাইকে, কিছুমান বোধহয় আমিও দেখা পাওঁ নাই, কিন্তু সেইগিলান আমিরা এতে আজি দেখা পাইছং।
যিকোনো ফেষ্টিভেল নাইবা কিবা উৎসৱ কৰিলে খালি খাওয়া দাওয়া নাইবা কিবা হুলস্থুল পৰিবেশে নহয়। ফেষ্টিভেল মানে হ'ল একটা ভাল লগা পৰিবেশ, যিগতেৰ পাৰে মই খানি কিবা শিকিবা পাৰোঁ আৰু মই বেলেগ দহজনক সেই ফেষ্টিভেল গতেৰ কথা ক'বা পাৰোঁ আৰু মই এতে সেইগো দেখা পাইলং। মানে এৰে ফেষ্টিভেলকো বিৰাট ভাল লাগছে। বহুত ভাল ভাল বস্তু আজি এতে দেখা পাইলং, যিগিলান বস্তু আজিকালিৰ যিকোনো প্ৰগ্ৰাম নাইবা অনুষ্ঠানত নাইবা উৎসৱত দেখাই পোৱা নাযায়। কিন্তু এতে সেই সময় দেখা পায়া মনত বিৰাট ভাল লাগিল। গাৰ্জা পূজা, এ ট্ৰেডিশ্যনেল পূজা ফাংচন অফ কোচ ৰাজবংশী। এই লাইন গো পড়াৰ লগে লগে মোৰ মনটা আৰু বেছি ভাল লাগিয়া গেল, কাৰণ আমাৰ গাৰ্জা পূজাটো গোটাখানে দাস পায়, কিন্তু এর লগত মিলিয়া থাকা যিগিলা দেৱ দেৱতা উমাৰ কথা কিন্তু কাহই দাস নাপায়, নাইবা দুই একটাৰ নাম জানে কিন্তু গোটাইগিটিৰে নাম নাজানে। সেই যে গোটাইখিনিকে লিখিয়া এতে দাঙিয়া ধৰছে, সেই গোটকে দেখিয়া মই বিৰাট ভাল পাইলং। মই লাইন করে এক পাশের পারে গোটাইগিটি নাম পড়িয়া গেল আর গোটাই নামগিটি মনত রাখিল। কথাতে কয় না, ছবিয়ে বলে ইতিহাসের কথা কয়, আর মই এই ছবিগিটিকে ছায়া ছায়া ইতিহাসের কথাগিলান ভাবিয়া আছং। বাহেওলা এই যে চা এইগো একটা যেই ডাঙৰ সোণালী বান্দৰেতে পানিয়া থৈছে। সোণালী বান্দরের কথা কলে পৃথিবীত ভাসিয়া আহে আমার এইখিনি অঞ্চলেৰে কথা, মানে এইখিনি অঞ্চলের বাহিরে পৃথিবীর কত সোণালী বান্দর পাওয়া না যায়। তো বাহে হলা আমার কেমান গৌরব, আমি য'ত আছং এই জাগা গোটা হলে কেমান ইম্পর্টেন্ট, কিন্তু তাও আমিরা ভাবিয়া নাচাং আমার জাগা গতের কথা। আমার জাগাগিলান যে আমি বাঁচিয়া রাখিবা লাগে তাকো আমি ভাবিয়া নাচাং। যিয়ে নহওক বাহে হলা গোল্ডেন লেঙ্গুৰ ফেষ্টিভেলত আহিয়া মোৰ বিৰাট ভাল লাগিল, আৰু এই ফেষ্টিভেল গতেৰ পাৰে মই বহুত কথা শিকি লওঁ আৰু বহুত জ্ঞান লৈ লওঁ। তো ফেষ্টিভেল হ'ব লাগে সদায় এংকা কিবা একটা যাতে শিকিয়া যাব পাৰোঁ আৰু আন 10জনকো মই সেই কথাকো শিকাব পাৰোঁ। তো মই এৰে কমিটি নাইবা এৰে লগত জড়িত থকা গোটাই মানুহখিনিকে ধন্যবাদ জনাই লওঁ। আশা কৰোঁ আৰু যাতে এংকা নলেজেবল কিছুমান উৎসৱ নাইবা ফেষ্টিভেল নাইবা এৱাৰনেছ টাইপ পাতিয়া থাকে আমাৰ এইখিনি অঞ্চলত। তো বাহে হলা আজিৰ ভিডিঅ'খন আৰু দীঘিলা নকৰোঁ। যদি ভিডিঅ'খন ভাল লাগছে গোটাখনকে সিঁচিৰাই দিবি আৰু লগতে বুঢ়া আঙুলিকে টিপিবা নাপাহৰিবি। তো বাহে হলা আজি নিমাং তাহালে।